কবিতাৰ শিৰোনাম সময়ৰ খেল। সপোনবোৰ লাহে লাহে নিশকতীয়া হ'বলৈ ধৰিছে। নিৰাপদ নহয় দিন আৰু ৰাতি। কালচক্ৰৰ চাকনিয়াত বিধ্বস্ত সময়। অমানুষৰ মহামন্ত্ৰ লক্ষ্যভ্ৰষ্ট মগজু। চকুত জুই, বুকুত জুই। জুই লেলিহান শিখাই পুৰি ছাই কৰে সহোদৰ চুবুৰী। ধূসৰিত আকাশ, বতাহত বিয়পে কলিজাৰ পোৰা গোন্ধ। হৃদয়ত বৈ থাকে বেদনাৰ এখনি নৈ। শুতে শুতেও বহি থাকে হাঁহি কান্দোনৰ চকুলোৰ হুমুনিয়া। চপৰা চপৰে খহে আশাৰ পাহাৰ। পূজ্যাই তেজৰঙী সপোনৰ আদিপাঠ। বিঘাত যাতনাত শব্দহীন নিশ্বাসৰ দিনলিপি। পাহৰি যায় নিজৰ সংজ্ঞা। বাতাল হৈ পৰে ৰাতি আৰু জোনাক। কিন্তু জোনাক কোনোকালে আন্ধাৰ নহয়। ৰাতি কোনোকালে সূৰ্য উদয় নহয়। তেজে তেজে তেজাল হোৱা তেজদীপ্ত বৰ্ণমালাই কয়, এয়ে হেনো সময়ৰ খেল। সময়ৰ খেল।